আজি আজি কোনো ইম্পৰ্টেণ্ট ভিডিঅ' নহয়। আজি এটা কথা ক'বলৈ আপোনালোকৰ মাজত আহিছোঁ। কিছুমানে কমেণ্ট কৰিছে, কিছুমানে ভাল কমেণ্ট কৰিছে, কিছুমানে বেয়া কমেণ্ট কৰিছে। দুখ লাগে কিছুমান কথা। মোৰ লগত এটা ডাঙৰ ঘটনা এটা ঘটি গৈছে আজি 10-15 দিন মানৰ আগতে। কিছুমানে বেয়া বেয়া কমেণ্ট কৰিছে। দিয়ানৰ 8 দিন 10 দিন হৈ গ'ল, কোনো ভিডিঅ' অহা নাই। কোনোবানে ভাল কমেণ্ট কৰিছে, তোমাৰ ভিডিঅ' কিয় অহা নাই, তোমাৰ অমুক তোমাৰ তমুক কিবা অসুবিধা। ভালেই কৈছে কিছুমানে বেয়া কৈছে। কিন্তু বেয়াখিনি আৰু ভালখিনি মই দুইটাকে আঁকোৱালি লৈছোঁ। কাৰণ মানুহৰ পৃথিৱীত তুমি যিমানেই ভাল কাম কৰা তাতো নেগেটিভ এটা বস্তু আহিবই, আৰু যিমানো বেয়া কাম কৰা তাত পজিটিভ এটা বস্তু আহিব। কোনোবাই তুমি যিমান ভাল কাম কৰিছা, তোমাৰ সেইটোত ভাল কমেণ্ট কৰিব লগতে সেই বেয়া কমেণ্টো দুটামানে কৰিব। হিংসা মোৰো ফ্ৰেণ্ডত আছে, কিছুমানে মোক হিংসা কৰে, কিছুমানে মৰম কৰে, আৰু প্ৰায় মৰম কৰা মানুহ আছে মোৰ মাজত। তো মানে কিছুমানে বহুত বেয়াকৈ কমেণ্ট কৰিছে যে দিয়ানৰ 8-10 দিন হৈগলৈকে ভিডিঅ' কিয় অহা নাই। কিছুমানে কৈছে তোমাৰ লেভেল বেছি, তুমি দুটা তিনিটা ভিডিঅ' বনাই তোমাৰ শেষ, ইমান লেভেল তোমাৰ। বহুতে বহুত ৰকমৰ কথা কৈছে। তথাপিও মানে মোৰ লগত এটা ঘটনা ঘটি গ'ল, যি ঘটনা আপোনালোকৰ আগত আজি মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আপোনালোকে বুজি পাব মোৰ লগত কি ঘটনা ঘটি গৈছে। বেয়া লাগে, হাঁহি উঠিছে। মানে কি হ'ল, আজি 10 দিন 12 দিনৰ আগৰ এটা কাহিনী ক'ম আপোনালোকক মই। মানে মই কিবা এটা কাম কৰি থাকোঁতে মানে হাতৰ পৰা মোৰ মোবাইলটো পৰি গ'ল। মোৰ যিটো মোবাইলেৰে মই ভিডিঅ' কৰোঁ, মোৰ যি পাৰ্চনেল মোবাইল হয়, সেই মোবাইলটো পৰি গৈছে হাতৰ পৰা। আৰু তাৰপিছত কি হ'ল, পৰাৰ পিছত মই উঠাই চালোঁ, মানে ধৰি লওক ডিছপ্লে অকণমান গৈছে। এইটো মোবাইলটো যেনেকৈ ধৰি লওক ডিছপ্লে এক চাইডৰ পৰা মানে অকণমানকৈ লাহে লাহে গৈ আছিলে। আৰু মই ভাবিলোঁ যে এডিটিং কৰিবলৈ প্ৰব্লেম হয়, মই মোবাইলটো গৈ পেলাই মেকানিকছত দেখুৱাই দিওঁ। মেকানিকৰ তালৈ লৈ গ'লোঁ। তো মেকানিকৰ তালৈ লৈ যোৱাৰ পিছত মেকানিকেতো মোবাইলটো চালে, তোমাৰ মোবাইলটো ভাল হ'ব বুলি ক'লে। মই ক'লোঁ ঠিক আছে, ভাল হ'ল যদি মোক ভাল কৰি দিয়ক মোবাইলটো। বুলি ক'লে ঠিক আছে, তোমাক মই মোবাইলটো ভাল কৰি দিম, তুমি কালিলৈ লৈ যাব। আৰু মেকানিকজনক মই চিনি পাওঁ অকণমান, মানে আমাৰ টাউনৰ ভিতৰতো, মানে মই আগে পিছে অকণমান ভাল কৰিছোঁ মোবাইল চোবাইল, বা বেলেগৰো ভাল কৰি দিছোঁ। মোৰ লগত অকণমান চিনা পৰিচয় নিচিনাই। তো মানে ক'লে যে ঠিক আছে, তোমাৰ মোবাইলটো থৈ যাব লাগিব, আৰু মই তোমাক কালি লৈ যাবা, 2000 টকা এটা দিবা, মোবাইলটো ধুনীয়াকৈ মই নতুন গেৰেণ্টি লগা ডিছপ্লে এখন লগাই দিম তোমাক। মই ক'লোঁ ঠিক আছে, হ'ব দিয়া, কোনো ডাঙৰ কথা নহয়, মই কালিলৈ লাগিলে লৈ যাম আহি। তাৰপিছত মই কি কৰিলে, মই পিছৰ দিনাখন গ'লোঁ। যোৱাৰ পিছত মোবাইলটো কি সি উলিয়াই দিছে মোক, বোলে এইটো মোবাইলটো চেক কৰা, আৰু চেক কৰি পেলাই তুমি লৈ যোৱা। মানে মোৰ লগত এনেকুৱা এটা ঘটনা ঘটিছে, মানে মই নিজেই বিশ্বাস কৰিব পৰা নাই, তেনেকুৱা ঘটনা ঘটিছে। তাৰপিছত মই গ'লোঁ, গৈ পেলাই ডিছপ্লেখন চালোঁ, ধুনীয়া কাম কৰিছে, ধুনীয়া হেৰি কৰিছে। তাৰপিছত মই পইচাকেইটা দি পেলাই তাক থেংক ইউ দি পেলাই মই ওলাই আহিলোঁ। সিও হাঁহি মুচকন দি আকৌ আহিবা দেই, মানে এনেকৈ বুলি ক'লে। তো মই আহিলোঁ, ঘৰলৈ আহিলোঁ, ৰুমলৈ অহাৰ পিছত মই ক'লোঁ যে ভিডিঅ' এটা বনাই চাওঁ নেকি টিকটকত, তেনেকৈ বুলি ক'লোঁ। চৰি, টিকটক নহয়, ৰিলছ ভিডিঅ' ইনষ্টাত। মানে ক'লোঁ এনেই ভিডিঅ' এটা বনাই চাওঁচোন, কেনেকুৱা কেমেৰাটো। বহুত দিন হৈছে মই ৰিলছ ভিডিঅ' বনা নাই। তো মই মানে কেমেৰাটো উলিয়াব লওঁতে মানে ল'ৰাজনে তেনেকুৱা কৰিলে কি, ফ্ৰণ্ট কেমেৰা বেক কেমেৰা দুই কেমেৰা চেঞ্জ কৰি দিলে। মানে আৰু তেনেকুৱা কেমেৰা লগাই দিছে য'ত মানে তোমাৰ 4000 টকী কেমেৰাও তাতকৈ বহুত গুণে ভাল হ'ব, তেনেকুৱা কেমেৰা মোক লগাই দিলে। মোৰ মানে দেখি মানে মাথাটো বেয়া হৈ গ'ল। মানে আগতেতো মই কেনেকুৱা কেমেৰা আছিলে সেইটো মই অনুভৱ কৰিব পাৰোঁ, মোৰ কেমেৰা কেনেকুৱা আগতে আছিলে, তোমাৰ মোবাইলত তোমাৰ কেমেৰা কেনেকুৱা আছিলে। তো মানে এনেকুৱা ঘটনা এটা হ'ল, মানে ধৰি লোৱা মোৰ খং উঠি গ'ল। মই লগে লগে গ'লোঁ ল'ৰাজনৰ তালৈ গৈ পেলাই ক'লোঁ যে তুমি এনেকৈ কৰিলা মোৰ লগত। বোলে নাই, ল'ৰাজনে মানে হৈয়ে নেকাৰে, যে মই কৰা নাই বুলি কোৱা নাই, মই কৰা নাই, তোমাৰ আগৰে কেমেৰা এনেকুৱা, মানে বহুত কাজিয়া তৰ্ক লাগিলোঁ। আৰু ইয়াততো ইমান মই টাউনৰ মাজত তৰ্ক লাগিব নোৱাৰোঁ। তাৰপিছত মই ক'লোঁ আৰু ঠিক আছে দিয়া, মোৰ লগত যি কৈছে ভগৱানে কৈছে আৰু। তাৰপিছত আৰু মই পিছত গুচি আহিলোঁ মন বেয়া হৈ। পিছত এনে কৰি মানে মাজতে এটা ভিডিঅ' দিছিলোঁ মই, বেলেগ এজন ল'ৰা এটাৰ পৰা মোবাইলটো খুজি পেলাই কেমেৰা কৰি পেলাই এডিটিং কৰিব পাৰোঁ, নিজৰ এপছ মানে নিজৰ মোবাইলত এডিটিং কৰিব পাৰোঁ, কিন্তু কেমেৰা কোৱালিটিটো বেয়া কাৰণে কেমেৰা কৰিব নোৱাৰোঁ। তাৰপিছত মই এটা মোবাইল খুজি পেলাই মানুহক এটা ভিডিঅ' এৰিলোঁ, কোনো মতে কষ্ট মষ্ট কৰি। তাৰপিছত মই কি কৰিলোঁ,
তাৰপিছত মই আহিলোঁ, এডিট কৰিলোঁ। মনটো বেয়া হৈ গ'ল মোৰ বহুত, যে ঘৰলৈ ৰুমলৈ আহিলোঁ। আহি পেলাই আৰু বহুতখিনি ভাবিলোঁ। এতিয়াতো মই পুতুকৈ মোবাইল এটা লওঁ বুলি ক'লে ল'ব নোৱাৰোঁ। আৰু যিটো মোবাইল মই লৈছিলোঁ, এইটো মোবাইল মোৰ দেউতা মায়ে কিনি দিয়া নাই। এইটো মোবাইল মই নিজে ইনকাম কৰি পেলাই কিনি লৈছিলোঁ। আৰু এটা পুতুককৈ মই কিনিম বুলি কওঁ বুলি কৰিব নোৱাৰোঁ। কাৰণ আমাৰ দেউতাহঁতি এনেকুৱা হেৰি নহয়। আমাৰ দেউতাহঁতি হৈছে এদিন ডিউটিলৈ, এদিন কামলৈ নগ'লে মানে ভাত খাবলৈ নাই। তো তেনেকুৱা ধৰণৰ কথা। পুতুককৈ মই দেউতা মাকো ক'ব নোৱাৰোঁ যে দেউতা মা দিয়কচোন মোক এটা মোবাইল কিনি পেলাই। তো এনেকৈয়ে যদি কিমান দিন পাৰোঁ নিজে চেষ্টা কৰি চাম এটা মোবাইল কিনিবলৈ। আৰু আপোনালোকৰ মাজলৈ ভাল ভাল ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াবলৈ আপোনালোকে যদি আশীৰ্বাদ কৰে, মোক মৰম কৰে, আদৰ কৰে, তেনেহ'লে অবভিয়াছলি মোৰ ফালৰ পৰা আপোনালোকক বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিম বুলি আশা আছে। গোটেই অসম জাৰ্ণি কৰিম, গোটেই অসমত ভিডিঅ' মই আপোনালোকক দেখুৱাম, অসমৰ বাহিৰৰ ভিডিঅ' দেখুৱাম। অবভিয়াছলি নিজৰ পইচা পকেটৰ পৰা খৰচ কৰি হ'লেও, কিন্তু চেষ্টা কৰিম। মই বাৰু চেষ্টা কৰিম। আপোনালোকে সদায় মোক মৰম দি থাকিব, আৰু চেষ্টা কৰিম মই নিজে এটা ধুনীয়া মোবাইল ল'বলৈ, আৰু ধুনীয়া মোবাইল আপোনালোকক মোবাইলটোৰ ভাল কোৱালিটি মোবাইল ভিডিঅ' এৰিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম। আৰু কিছুমান দুখ লাগে, কিছুমানে বেয়া বেয়া কমেণ্ট কৰিছে মোক ইনবক্সত, ফেচবুকৰ মেছেঞ্জাৰত বহুত বেয়া বেয়াকৈ কমেণ্ট কৰিছে। দিয়ান দুদিনৰ বাহাদুৰি, দিয়ান চেছ, এনেকুৱা হেৰি চেৰি বহুত আছে তেনেকুৱা মানুহ। মোক বেয়া পোৱা মানুহ বহুত আছে, আৰু মোক ভাল পোৱা মানুহ বহুত আছে, ছাপোৰ্ট কৰা মানুহ। কিন্তু প্ৰায়ভাগে বেয়া পোৱা মানুহ থাকে। কাৰণ ভাল পোৱা মানুহ, তোমাৰ যদি কিবা এটা ভাল কাম দেখে আজি, সেইটো তোমাক কথা ক'বলৈ এশটাই বেয়াকৈ কথা ক'ব। ভাল কথা ক'বলৈ তোমাৰ ওপৰত কয় যদিও হাঁহি মুখেৰে ক'ব, কিন্তু অন্তৰত বেয়াটোকে লৈ থাকে। আৰু কিছুমানে কৰে, মৰম কৰে, নকৰা নহয়। তথাপিও আৰু আশা আছে আপোনালোকৰ মাজলৈ, যদি আপোনালোকে বিচাৰে যে মই এটা ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম, তেনেহ'লে অবভিয়াছলি মই আপোনালোকৰ মাজত আগবঢ়াম। আৰু বেয়া লাগি আছে, তো সেইকাৰণে মই আপোনালোকৰ মাজলৈ ভিডিঅ' এৰিব পৰা নাই। অতি শীঘ্ৰে এটা মোবাইল কিনি আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' দিয়াৰ আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু মোৰ হাফলং যোৱা আছিলে, ভিডিঅ' কেমেৰা যদি এটা হোৱাহেঁতেন তেনে মই হাফলং গ'লোঁ হয়। যাম, অতি শীঘ্ৰে হাফলং যাম মোবাইল এটা লৈ। তো আপোনালোকৰ মাজলৈ আজিলৈ ইমানখিনি। আৰু বহুতে বহুত ৰকমৰ কথা ভাবি আছে, কিন্তু বিশেষ কথা এইটোৱে হয়। আৰু আজিলৈ আপোনালোকৰ মাজৰ পৰা এই অসম জ্ঞানে বিদায় লৈছে। আপোনালোকে সদায় আশীৰ্বাদ কৰিব। আপোনাৰ ল'ৰাৰ নিচিনা, আমাৰ দাদাৰ নিচিনা, আপোনাৰ ভাইটিৰ নিচিনা, আপোনাৰ ফেমিলি পৰিবাৰৰ নিচিনা আপোনালোকে সকলোৱে মোক মৰম কৰিব। আৰু আপোনালোকৰ মাজলৈ মই ভাল ভাল ভিডিঅ' দিয়াৰ 100% আশা কৰিম। তো থেংক ইউ ছ' মাছ আজিৰ কাৰণে। বাই বাই।